হেল্ল' BK এণ্ড ডেচিবয় ফেমিলি। আজি আমি আহিলোঁ বেংগলোৰ এছিয়া মল। আমি মানে ইয়াতে থাকোঁৱেই যেতিয়া, আজি ভাবিলোঁ অলপ ঘূৰি আহোঁ। চ' আজি আমি ফাইনেলি আহি গ'লোঁ বেংগলোৰ এছিয়া মল। নতুনকৈ অ'পেনিং হৈছে আৰু বেছিদিন হোৱা নাই। বহুতো আহিছে চাবলৈ, আমাৰ অসমৰো বহুত আছে ইয়াতে চোৱাইছেহি। মানে ইমান ধুনীয়া, ইমান সুন্দৰ, মানে চাই বহুত ভাল লাগে। আচলতে বস্তুটো ল'বই নোৱাৰি, বস্তুটো বাৰু লোৱাটো বাৰু পিছত ক'ম, কিন্তু মেইন কথা চাবলৈ বহুত ধুনীয়া বনাইছে। এয়া আমি আহিছোঁ এতিয়া বৰ্তমান এছিয়া মলৰ ভিতৰত। কেনেকুৱা লাগে চাওঁ, আপোনালোকেও চাওক। ইফালে ডেন্স সকলো মানে হৈ থাকে ইয়াতে, ডেন্স প্ৰতিযোগিতা, ফাংচন, উইচেছ বহুত হৈ থাকে। যি নহওক বহুত ভাল লাগে। আৰু ইয়াতে আছে আমাৰ ফাইনেলি কেনেকৈ চাইছে দেখিছা? বাৰু ভালেই লাগিছে, মনটো এনেকৈ চাব লাগে মাজে মাজে। নিজৰ মানুহজনীয়ে যেতিয়া এনেকৈ চোৱা যায় তেতিয়া মনটো ভালেই লাগে। আৰু ইয়াৰ মানে এনেকুৱা এটা ছিষ্টেমত বনাইছে এছিয়া মলটো, দেখিবলৈ ইমান সুন্দৰ লগা। মানে লাইটিঙেই হওক, লাগিলে ডিজাইনিঙেই হওক, মানে প্ৰতিটো পাৰ্টত প্ৰতিটো বেলেগ এটা এটা ডিজাইন বনাইছে। আৰু এই ডিজাইনটো মানে ইমান সুন্দৰকৈ বনাইছে, মানে বেলেগতকৈ অলপ বেলেগ। মানে সকলো মল মানে যেতিয়া ভিতৰত সোমোৱা যায় সেইখিনি মানে দেখা পোৱা নাযায়, যিখিনি এই এছিয়া মলৰ ভিতৰত দেখা পোৱা যায়। আজি হয়তো বেংগলোৰত আছোঁ কাৰণে বৰ্তমান আমি চাবলৈ আহিব পাৰিছোঁ। হয়তো আমি এতিয়া অসমত থকা হয় চাব নাপালোঁ হয়। আৰু আহোঁ নাহোঁ সেইটো পিছৰ কথা, কিন্তু আহিবতো নোৱাৰে, এইটো খাটাং কথা। চ' সেইকাৰণে মানে কি, ওচৰত থকা বস্তুবিলাক যেতিয়া পোৱা যায় তেতিয়া চাব লাগে। আৰু মাজে মাজে এই সৌন্দৰ্যতাবোৰ মানে দেখিয়ে কিবা এটা ভাল লাগে। যি নহওক চাইছোঁ, ভাল লাগিছে। এয়া দেখিছেনে? মানে এটা এটা তলৰ গছ গছনি, ফুল, লাইটিং, মানে এনেকুৱা এটা সুন্দৰ বনাইছে, মানে মই দেখিয়ে অবাক হৈ গৈছোঁ। ৱাও, কি সুন্দৰ বনাইছে। লাইটিং ফেচিলিটি, মানে যিবিলাকত মানে ডেক'ৰেশ্যন কৰিছে, ফুলৰ হওক ডেক'ৰেশ্যন, সকলোৱে ৰিলচ বনাব পাৰে, ভিডিঅ' বনাব পাৰে, শ্বুটিং। আৰু বহুতে হিন্দী চিনেমা শ্বুটিং ইয়াতে এতিয়া বৰ্তমান কৰিছে, ফাইনেলি মানে কৰি আছে। ফিল্মখনৰ নামটো হয়তো মই নাজানো, আৰু আপোনালোকক বহুত দেখুৱাবলৈ থাকি গ'ল। সম্পূৰ্ণ ভিডিঅ'টো দেখুৱাব নোৱাৰিলোঁ, আৰু বহুত কৰিবও নোৱাৰিলোঁ ভিডিঅ'। অৱশ্যে আজি আমি চাবলৈহে আহিছিলোঁ, আচলতে ৰিলচ বা ভিডিঅ' বনাব অহা নাছিলোঁ। চ' নেক্সট টাইম আহিলে আপোনালোকক নিশ্চয় দেখাম। আৰু মোৰ পেজটো ফ'ল' কৰিব বুলি আশা থাকিলে। আৰু ইউটিউবত গ'লেই BK এণ্ড ডেচিবয় চাৰ্চ কৰিলে পাই যাব মোৰ চেনেলটো। আপোনালোকে ফ'ল' কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু নেক্সট টাইম আপোনালোকক দেখাবলৈ আকৌ আহি আছোঁ বেংগলোৰ এছিয়া মল। বাই বাই।